নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেল অসম 24 লৈ স্বাগতম জনাইছো এই মুহূৰ্তত আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ উৰণীয়া সেতুত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ চিত্ৰ অংকনক লৈ বিগত কিছুদিন ধৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল সামাজিক মাধ্যমত একাংশ লোকে দাবী কৰিছিল যে চৰকাৰে জোৰকৈ জুবিন গাৰ্গৰ ফটো মচি পেলাইছে কিন্তু এই সমগ্ৰ বিতৰ্কক লৈ অৱশেষত মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে চৰকাৰে কোনো ফটো মচি দিয়া নাই চাওক আমাৰ এই বিশেষ প্ৰতিবেদন দুজন পেইণ্টাৰে থানাত ষ্টেটমেন্ট দিলে যে এইখনটো জুবিনৰ ফটো যে নালাগে সেইকাৰণে আমি মুছি দিছো এটা সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম আপোনালোকে ইন্টাৰভিউ ল'ব যে তাত চৰকাৰে মুছিব দিছিল নেকি ঠিকাদাৰজনো অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত তেওঁলোকে ক'লে আমি সুধিলে কিয় মুছিলি বোলে এইখনটো দাদা জুবিন বুলিতো আমি ভবা নাছিলো তেওঁলোকে মুছিলে আমি গধূলি সুধিলো ভাই কিয় মুছিলি তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লাগা নাই কাৰণে মুছি দিলো আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি মই যদি ৰং মিস্ত্ৰী হলোহেঁতেন আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ বাবে নিৰ্মাণ কৰা উৰণীয়া সেতুত অসমৰ কলা সংস্কৃতিক প্ৰতিফলিত কৰিবলৈ বিভিন্ন চিত্ৰ অংকন কৰা হৈছে তাৰ মাজতে অংকন কৰা হৈছিল অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি কিন্তু হঠাতে এই ফটোখন মচি দিয়াক লৈ তোলপাৰ লাগে ছচিয়েল মিডিয়া চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰে একাংশ অনুৰাগীয়ে কিন্তু এই সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে আচল সত্য মুখ্যমন্ত্ৰীৰ মতে কোনোবা দুজন ব্যক্তিয়ে আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিছে যে ফটোখন জুবিন গাৰ্গৰ দৰে দেখা নাছিল বাবে তেওঁলোকে নিজাববীয়াকৈ সেয়া মচি দিছিল লগতে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয় যে যিকোনো মহান ব্যক্তি বা জনপ্ৰিয় শিল্পীৰ প্ৰতিচ্ছবি অংকন কৰাৰ এটা সামাজিক নিয়ম থকা উচিত জুবিন গাৰ্গৰ এটা চৰকাৰী বা আনুষ্ঠানিক প্ৰতিচ্ছবি তেওঁৰ পৰিয়ালে বা গৰিমা গাৰ্গে মুকলি কৰি দিব লাগে যাতে সকলোৱে একেখন সঠিক ফটোকে অংকন কৰিব পাৰে জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পোৰ্ট্ৰেট হ'ব সব মানুহে এইখন আঁকিব আঁকাতটো আপত্তি নাই এখন ফটো ৰিলিজ হ'ব লাগিব নে নাই সবেইটো সব ধৰণে আঁকিব নোৱাৰে আঁকিব পাৰে নেকি আপোনালোকে কওকচোন ৰাষ্ট্ৰপতিৰ ফটো আমি যিকোনো ফটো লগাব নোৱাৰো এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এখন ফটো এতিয়া কি হৈছে তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায় বৰপেটাত এখন অদ্ভুত ফটো বনায় তাকে লৈ দুদিন ছচিয়েল মিডিয়াত চৰ্চা কোনো নিৰ্দিষ্ট নিয়ম নোহোৱাকৈ য'ত ত'ত ফটো আঁকি সামাজিক মাধ্যমত বিতৰ্ক সৃষ্টি কৰাটো অনুচিত বুলিও তেওঁ মন্তব্য কৰে ইয়াৰ উপৰি এই সমগ্ৰ বিষয়টোৰ আঁৰত ছাত্ৰ সংগঠন SFI-ৰ হাত থকা বুলিও মুখ্যমন্ত্ৰীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে এতিয়া এই যিটো গ্ৰুপে ফটো আঁকে তেওঁলোক হ'ল SFI আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে আপোনালোকে চাব এই যে যিজন ল'ৰা তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে ইটো হ'ব নিদিয়ে প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে এই একেটা গ্ৰুপ আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি হয় ইটো টুপি পিন্ধাব হিপু টুপি পিন্ধাব এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই জুবিনৰ ফটো কোনে আঁকিব জুবিনৰ ফাউণ্ডেশ্যন আছে এপ্ৰুভ ল'ব অনুমতি ল'ব এইটো জবৰদস্তি আঁকা নহয় জুবিনৰ ফটো আঁকিব কোনে মানা কৰিব কিন্তু প্ৰক্ৰিয়া এটা থাকিব নে নাই চাব লাগিব নে নাই কোনোবা এখন জুবিনৰ ফটো হৈছে নে নাই হোৱা নহ'লে পিছত মই ভাল এজন আৰ্টিষ্ট নীলপৱন বৰুৱাৰ দৰে কোনোবা এজন আৰ্টিষ্টক মাতি আনি আমি সেইটোৱে প্ৰস্তাৱ দিছিলোঁ যে বাবা তুমি না আঁকিবা পুলিচে তেওঁক কি কৈছিল ষ্টেটমেণ্ট ল'ব যে তুমি না আঁকিবা আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম তেওঁ কোন হয় ফটো আঁকিব গতিকে মই সব ডিচিক অৰ্ডাৰ দি দিছোঁ সব SPক অৰ্ডাৰ দি দিছোঁ এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড দেখিবলৈ পোৱা গ'ল যে গণেশগুৰিৰ উৰণীয়া সেতুত জুবিন গাৰ্গৰ ফটো মচাক লৈ যি ৰাজনীতি বা বিতৰ্কৰ সৃষ্টি হৈছিল তাক মুখ্যমন্ত্ৰীৰ এই ভাষ্যই সম্পূৰ্ণ এক নতুন মোৰ দিলে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে উৰণীয়া সেতুত চিত্ৰ অংকন কৰিবলৈ জিলা প্ৰশাসন আৰু কলা নিকেতনৰ অনুমতিৰ প্ৰয়োজন হ'ব আৰু ইয়াৰ বাবে এক শৃংখলিত প্ৰক্ৰিয়া থাকিব লাগিব গাম্ভীৰ্যপূৰ্ণভাৱে যে আজি আমি এইখন ফ্লাইঅভাৰত অমুকৰ ফটো আঁকিম
জিলা আয়ুক্তই অনুমতি দিব অসম চাৰু কাৰু কলা আমাৰ নিকেতন আছে সুন্দৰ কৰি তাৰ ষ্টুডেণ্ট যাব ধুনীয়াকৈ ফটো আঁকিব কোনখন ফটো আঁকিব গৰিমা আগতে সহি কৰি দিব যে এইখন ফটো জুবিন গাৰ্গৰ ফটো হ'ব তেনেকে এখন শৃংখলিত প্ৰদেশ কেনেকে চলে মোক কওকচোন ডিসিপ্লিন ষ্টেট এখন কেনেকে চলে তেনেকেইটো চলে ইয়াৰ পিছত এই বিতৰ্কই কি ৰূপ লয় সেয়া হ'ব লক্ষণীয়